কাৰ্বি আলং কাউন্সিল মানেই কাৰ্বি নহয়, সকলো জাতি জনগোষ্ঠীৰ কাউন্সিল। আৰু তুলিৰাম ৰহাং কাৰ্বি মানুহ কাৰণে তেওঁ অকল কাৰ্বি আলঙৰ কাউন্সিল মানে চিএম মানে কাৰ্বি মানুহৰ চিএম নহয়, কাৰ্বি আলঙত থকা সকলো জাতি জনগোষ্ঠীৰ চিএম। এই চিন্তাটো যদি তেওঁ মগজুত নাহে, অহাবাৰ তুলিৰাম নহয় ইয়াত আৰু চিএম হ'ব নোৱাৰে, এইটো খাটাং আমি কৈ দিলো। তাৰ কাৰণে যি চেলেঞ্জ ল'ব লগা আছে আমি ল'বলৈ আৰু মানে অবিভক্ত নগাঁও জিলা, গোলাঘাট জিলা, মেঘালয়ৰ মাটি অন্তৰ্ভুক্ত কৰি কাৰ্বি আলংটো গঠন কৰাইছিল। তেতিয়া একো উদ্দেশ্য নাছিল যে বিশেষ এটা জনগোষ্ঠীৰে ইয়াত অধিকাৰ থাকিব। কিন্তু আজি কিহৰ ভিত্তিত ইয়াত লিষ্ট পাট্টাৰ নামত মানুহবিলাকক ভয় শংকা সোমাই দিয়া হৈছে। আৰু আমাৰ আচৰিত পাইছো, ইয়াৰ চিএম জনে ক'লে যে কি যে এইটো বোলে প্ৰিণ্টিং মিষ্টেক হৈছে। আৰু এইটো ফাৰ্ষ্ট টাইম নহয়, আগতো তেনেকুৱা হৈছে। যদি আপোনাৰ প্ৰিণ্টিং যদি মিষ্টেক হৈছে, কোনে কৰিছে মিষ্টেকটো? এই মিষ্টেকৰ কাৰণে ইয়াত যিমান জাতি জনগোষ্ঠী আছে চবৰ মাজত এটা ভয় শংকাৰ পৰিৱেশ সৃষ্টি হৈছে। বিভিন্ন জাতীয় সংগঠনে আহি আজি প্ৰতিবাদ কৰিব লগা হৈছে। এই পৰিৱেশটো কোন ব্যক্তিৰ কাৰণে হৈছে? যি ব্যক্তিয়ে এই মিষ্টেক কৰিছে তাৰ বিৰুদ্ধে কাউন্সিলে কিবা আইনী ব্যৱস্থা লৈছে নেকি? যদি লোৱা নাই তেতিয়াহ'লে আমি ক'ম যে ইয়াৰ চিএমৰ ইনষ্ট্ৰাকশ্যন মতে কামখিনি হৈছে। গতিকে তুলিৰাম ৰহাং ডাঙৰীয়া, আপুনি নাভাবিব যে আপুনি যি ধৰণে মৈমতালি কৰি থাকিলে ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠী আপোনাক মানি ল'ব। আৰু অকল কাৰ্বি আলং বুলি নহয়, আজি অসমৰ বিভিন্ন কাউন্সিলবিলাক তেওঁ চাওক, আজি বড়োলেণ্ডত গৈ চাওক। বড়োলেণ্ডত যদি বিটিআৰত যদি আজি সকলো জাতি জনগোষ্ঠীয়ে ৰাজনৈতিক মৰ্যাদা, ভূমিৰ মৰ্যাদা সকলোখিনি পাব পাৰে, মানুহ হিচাপে যদি তাত থাকিব পাৰে। আৰু আমি পাহৰি গ'লে নহ'ব যে আমি অসমৰ বাসিন্দা, যি অসমত ভূপেন হাজৰিকাই কৈ গৈছে যে মানুহ মানুহৰ বাবে। গতিকে এই অসমৰ আমি মানুহ হৈ যদি আমি আৰু এটা জাতি জনগোষ্ঠী বেলেগ হোৱাৰ কাৰণে তেওঁলোকৰ ওপৰত আমি এনেকুৱা অত্যাচাৰ কৰোঁ। আজি কাৰ্বি আংলঙত কি চলি আছে? ট্ৰেড লাইচেন্স আপোনাৰ বিচৰাৰ নামত, মানুহৰ ঘৰত কাগজ বিচৰাৰ নামত কিছুমান সংগঠনে মুকলিকৈ তেওঁলোকক ধমকি দি আছে, টকা উঠাই আছে। আমি প্ৰশাসনক, কাৰ্বি আংলং প্ৰশাসনক আহ্বান জনাইছো এইবিলাকৰ ওপৰত নজৰ দিয়ক। আপোনাৰ কাৰ্বি আংলঙৰ এই সংগঠনবোৰক ভাবিব নালাগে যে ইয়াত বাঙালীসকলৰ অভিভাৱক নাই বুলি, ইয়াত আদিবাসী, বড়ো বা অসমীয়া বা যিসকল জনজাতি আছে তেওঁলোকৰ অভিভাৱক নাই বুলি তেওঁলোকে যাতে নাভাবে যে ইয়াত আমাৰ জাতি জনগোষ্ঠীৰ ওপৰত অত্যাচাৰ কৰিব আৰু আমি চুপচাপ বহি থাকিম। এইটো যদি ভাবে কাৰ্বি আংলঙৰ সংগঠন বুলি তেতিয়া ভুল। তেওঁলোকে এনেকুৱা পৰিৱেশ সৃষ্টি কৰিব নালাগে। আমি সদায় সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে থাকিব বিচাৰো। কাৰ্বি আমাৰ কাৰণে পৰ নহয়, ইয়াত থকা আন জাতি জনগোষ্ঠীৰ পৰ নহয়। যদি স্পেচিয়েলি কাৰ্বি জনগোষ্ঠীৰ কালচাৰেল, ইকনমিক, এডুকেশ্যন, পলিটিকেল ডেভেলপমেণ্টৰ কাৰণে যদি কাৰ্বি আংলং কাউন্সিলে কিবা স্কিম হাতত লয়, আমি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে সহায় কৰিম, তেওঁলোক ৱেলকাম জনাম। আমিও বিচাৰো কাৰ্বি জনগোষ্ঠী, কাৰ্বি ভাইসকল আমাৰ সমাজৰ তেওঁলোকৰ উন্নয়ন হওক। কিন্তু তাৰ মানে এইটো নহয় যে মোৰ উন্নয়ন হ'ব, বেলেগ এজনৰ অধিকাৰ খৰ্ব কৰি, এইটো কেতিয়াও হ'ব নোৱাৰে। গতিকে ইয়াত কাৰ্বি আংলঙত বৰ্তমান যি পৰিৱেশৰ সৃষ্টি হৈছে, আমাৰ সমাজৰ মানুহৰ মাজত যিটো ভয় বাতাবৰণৰ সৃষ্টি হৈছে, আমাক বাধ্য নকৰাব যে আমি প্ৰতিবাদ কৰিব। ইয়াত যদি হয় তেতিয়া কিন্তু আমি হোজাই জিলা, নগাঁও জিলা বা অসমৰ আন যিবোৰ আমাৰ সংগঠন আছে, আমি কিন্তু চুপচাপ বহি নাথাকো। তাৰ সঠিক প্ৰতিৰোধ আমি গঢ়ি তোলাৰ আমাৰ ক্ষমতা আছে। আৰু যিহেতু 2026ত নিৰ্বাচন আছে, অসমৰ বাঙালী জনগোষ্ঠীৰ এই ক্ষমতা আছে যে কোন দলক দিছপুৰত বহাব, কোন দলক দিছপুৰৰ পৰা নমাব, এই জনসংখ্যাটো কিন্তু আমাৰ লগত আছে। আৰু কাৰ্বি আংলঙতো আজি সকলো জাতি জনগোষ্ঠী, আজি ইয়াত দেখিছে আপোনালোকে, বড়ো, আদিবাসী, হিন্দীভাষী সকলো জাতি জনগোষ্ঠী আজি ক্ষোভত আছে, ভয় শংকাত আছে। সকলো জাতি জনগোষ্ঠীৰ ভয় শংকা থাকে, তেতিয়া তুলিৰাম নেক্সট কেনেকৈ চিএম থাকিব? এই দল কেনেকৈ নেক্সট ইয়াত বহিব? গতিকে আপুনি যদি ৰজাৰ সিংহাসনত বহিছে, মনোবলটো ৰজা ৰাখিব লাগিব, ৰাজধৰ্ম পালন কৰিব লাগিব। আপোনাৰ ইয়াত থকা সকলো জাতি জনগোষ্ঠী আপোনাৰ মানুহ হ'ব লাগিব। আপুনি নিজৰ মানুহ হিচাপে তেওঁলোকৰ ডেভেলপমেণ্টৰ কথা চিন্তা কৰিব। আজি হাওৰাঘাট সমষ্টি চাওক, দুৰ্ভাগ্যৰ কথা, য'ত চৰকাৰে, কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰে কোটি কোটি টকা কাৰ্বি আংলং কাউন্সিলত দি আছে। আজি ইয়াত বাঙালী অঞ্চলবোৰ, ৰাস্তা ঘাটবোৰ চাওক কেনেকুৱা পিছ পৰি আছে অঞ্চলবোৰ। আজি ইয়াৰ পৰা যদি এটা পেচেণ্ট যদি আজি লৈ যাব লগা হয়, কোনোবা এটা মানে চহৰত যদি লৈ যাব লগা হয়, সেইটো বাটতে সি ঢুকাই যাব, সি এক্সপাৰ্ট হৈ যাব বাটত। যি ৰাস্তা ঘাটবোৰ আছে, ইয়াৰ স্বাস্থ্য সেৱাৰ কোনো ব্যৱস্থা নাই। ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক কিভাৱে আমি শিক্ষাৰ ফালে লৈ যাব পাৰোঁ, এইবোৰৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। মই ভাবোঁ যে বাঙালী জাতিটো ইয়াত ডিপ্ৰাইভ হৈ আছে, বিভিন্ন জাতি জনগোষ্ঠী ডিপ্ৰাইভ হৈ আছে। কাৰ্বি আলং কাউন্সিল মানেই কাৰ্বি নহয়, ইয়াত থকা সকলো জাতি জনগোষ্ঠীৰ কাউন্সিল। আৰু তুলিৰাম ৰহাং কাৰ্বি মানুহ কাৰণে তেওঁ অকল কাৰ্বি আলঙৰ কাউন্সিল মানে চিএম মানে কাৰ্বি মানুহৰ চিএম নহয়, কাৰ্বি আলঙত থকা সকলো জাতি জনগোষ্ঠীৰ চিএম। এই চিন্তাটো যদি তেওঁ মগজুত নাহে, অহাবাৰ তুলিৰাম নহয় ইয়াত আৰু চিএম হ'ব নোৱাৰে, এইটো খাটাং আমি কৈ দিলো। তাৰ কাৰণে যি চেলেঞ্জ ল'ব লগা আছে আমি ল'বলৈ